নমস্কাৰ বন্ধু বান্ধৱীসকল ডিভিডি এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ প্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মেনেজমেণ্ট শিক্ষাৰ ওপৰত। আপোনালোকে বিজনেছ কৰিম বুলি ভাবি আছে নেকি? যদি আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ইয়াত সকলো দিশ আলোচনা কৰা হ'ব। তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ আহক। MBA ৰ ফুল ফৰ্ম হৈছে মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। আপোনালোকে যদি বিজনেছৰ ক্ষেত্ৰখনত যাব বিচাৰে তেনেহ'লে MBA এক ভাল প্লেটফৰ্ম। আপোনালোকে যিকোনো আৰ্টছ, ছায়েন্স, কমাৰ্চ কৰা কলেজৰ পৰা স্নাতক স্তৰত 50% নম্বৰ লাভ কৰিলেই ইয়াত এডমিশ্যন ল'ব পাৰিব। কিন্তু ইয়াত এডমিশ্যন ল'বলৈ হ'লে টপ ইউনিভাৰ্চিটি কলেজবিলাকে প্ৰৱেশ পৰীক্ষা এণ্ট্ৰেন্স এক্সাম পাতে আৰু আপোনালোকে সেই এণ্ট্ৰেন্স এক্সাম দিব লাগিব। এতিয়া জানো আহক টপ 6 এণ্ট্ৰেন্স এক্সামৰ বিষয়ে। প্ৰথমটো হৈছে কেট, দ্বিতীয়টো হৈছে জেট, 3 নম্বৰতে CMAT, 4 নম্বৰতে IMAMAT, 5 নম্বৰতে GMAT আৰু 6 নম্বৰতে SNAP। এই 6টা অতি গুৰুত্বপূৰ্ণ পৰীক্ষাৰ এটা হ'লেও আপুনি পাছ কৰিব লাগিব আৰু তেতিয়াহে আপুনি টপ ইউনিভাৰ্চিটিত MBA কৰিবলৈ চিট পাব। চিট পোৱাৰ পাছত আপোনালোকে এইটো ট্ৰেইন কৰিব লাগিব যে আপুনি কোনটো বিষয়ত MBA কোৰ্চ কৰিব, যেনে ৰিটেইল মেনেজমেণ্ট, ইনফৰমেশ্যন টেকন'লজি, হিউমেন ৰিচ'ৰ্চেছ, মাৰ্কেটিং, ফাইনেন্স ইত্যাদি বহুতো বিষয় আছে। আপোনালোকে যিটো বিষয়ত অৰ্থাৎ ৰুচি আছে সেই বিষয়টোহে ল'ব। এতিয়া আহোঁ মষ্ট পাৱাৰফুল টপ 10 ইউনিভাৰ্চিটিৰ বিষয়ে। প্ৰথমখন হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহমেদাবাদ, দ্বিতীয়তে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট কলকাতা, 3 নম্বৰখন হৈছে জেভিয়াৰ লেবৰ ৰিলেশ্যন ইনষ্টিটিউট জামছেদপুৰ, 4 নম্বৰখন হৈছে ফেকাল্টি অফ মেনেজমেণ্ট ষ্টাডিজ দিল্লী, 5 নম্বৰখন হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, 6 নম্বৰখন হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট ইন্দোৰ, 7 নম্বৰখন হৈছে SP জৈন ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ মুম্বাই, 8 নম্বৰখন হৈছে মেনেজমেণ্ট ডেভেলপমেণ্ট ইনষ্টিটিউট গুৰগাঁও, 9 নম্বৰখন হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেইন ট্ৰেড দিল্লী আৰু 10 নম্বৰখন হৈছে ইণ্টাৰনেশ্যনেল মেনেজমেণ্ট ইনষ্টিটিউট দিল্লী। গতিকে বন্ধু বান্ধৱীসকল, এই টপ 10 ইউনিভাৰ্চিটিৰ ভিতৰত যদি আপুনি এখনত হ'লেও এডমিশ্যন পাই যায় তেতিয়াহ'লে আপুনি বহুত লাকি, কাৰণ সাম্প্ৰতিক কালত প্ৰচুৰ চাহিদা থকা আৰু অতি আকৰ্ষণীয় পাঠ্যক্ৰমে হ'ল MBA। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।